বাপ্পা ঐ দিন নাযাওঁ ৰাতি নোপোৱা হৈছিয়ে মোৰ কলেজত যাব ইচ্ছা গৈছে কিমান দিন হ'ল ছেকেণ্ড চেমৰ মালটোক দেখা নাই খুলব বোলে আর কলেজ শুনছু কি বা হয় অয়ে ময়ো হৰেণ কাকা জীয়াকটোক বহুত দিন দেখা নাই দে খুলক দে খুলবা লাগে সোনকাল খুললি ভালে হয় কিয়ে ভাইয়াত কি মেল মাৰি আছাতে কিনো কবি বৰিং লাইফ দে আর বৰিং নহয় দে IPL আহি আছে না মই পাগলা হৈ আছো RCBক চাবা তইতো জবাৰো পাগলা হৈ আছলি পিছত চাৰিখনমান খেলা যোৱাৰ পিছত মাত নোহোৱা হয় আমি CSKৰ মানুহ ভাই চেন্নাই সুপাৰ কিংছ হা মুম্বাই ইণ্ডিয়ানছ জিন্দাবাদ তাতকে আম্বানী জিন্দাবাদ বুলি নকয় কিয়া অ ঠিকে কৈছা এই জিটি কথা নকবি 4বাৰ চেম্পিয়ন হৈছে মুম্বাই ইণ্ডিয়ানছ আম্বানীৰ দৰে প্লেয়াৰ থাকলি জিতবিয়ে তুহুন সিংকে ক'ব লাগব আৰতো উপায় নাই আৰু তুহুন যি 2 বছৰ বেন হৈছিলি মনত নাই বাদ দিয়ালা ইতা IPL ষ্টাৰ্ট হ'ব ভালকে চাবাহে লাগে আৰু অ হয় দে লাষ্টত এনাইও যাই CSK বা মুম্বাই চেম্পিয়ন হ'ব এইবাৰ কিন্তু বেলেগ টিম চেম্পিয়ন হ'ব আন লাগছি তাকেতো দেচোন কি হয় দেখা যাব তাতে এইবাৰ IPL বাহিৰত হ'ব চাই ভালে লাগব দে এইবাৰ কোনি জিকব আনপা বাজি লাগব ইণ্ডিয়াৰ বাহিৰত যিহেতু ঠিক নাই কোনি জিকে RCBয়ে জিকে নেকি ভাই নকবি ইনকে নাচি দিম এতে মই পাগলা হৈ যাম IPL বুলি এই 3টা টিমৰ কথাই আহে RCB চেন্নাই মুম্বাই বাকী কেইটা টিমৰ আলোচনাই নহয়ে তোনতো বহুতবাৰ জিকছাই RCBতো একবাৰো জিকা নাই তথাপিতো দেখা নাই ইমান ফেন বেছ বাপা আমাৰো কম নহয় কিয়ে ভাইহাত কি মেল মাৰি আছাতে IPLৰ কথা পাতি আছো তোৰ ন মোকতো জানাই মই দিল্লীৰ মানুহ আমি ৰাজস্থান দে তই ৰাজস্থান কিনো কহে ৰাজস্থানক তই কাৰ কাৰণে ছাপোৰ্ট কৰাই যি কি নহওক সেইটো টিমে ইয়ং প্লেয়াৰক চান্স দে আমাৰ ৰিয়ানো আছে তাতে হয় দে ৰাজস্থানত ধোনী কোহলিৰ দৰে প্লেয়াৰ নাথাকিব পাৰে কিন্তু এলাখান কাৰণত ময়ো ভাল পাওঁ ৰাজস্থানক তাহোন ইয়ং প্লেয়াৰক চান্স দে বহুত যশস্বী জয়সৱালক দেখা নাই চাল্লা আল্টিমেট প্লেয়াৰ আমাৰ ৰিয়ানো এইবাৰ ভাল খেললি ভাল আছিল আৰু এটা কথা তুহুন যি লেবেল মাৰি আছা 3বাৰ চেম্পিয়ন 4বাৰ চেম্পিয়ন এটা কথা কিয় বাঢ়ি গৈছা এই IPLৰ চেম্পিয়ন শব্দটো আমাৰ পৰাই সৃষ্টি হৈছিল 2008ত আখানো নাহাৰাকে চেম্পিয়ন হৈছিলো তুহুন যিমান লেবেল দিলিও সদায় আমাৰ তলত দে হ'ব দে এলা লাগি লাভ নাই এতিয়া IPL খন আহি আছে ভালকে চাবা লাগে আৰু ঠিকে কৈছা বহুত টাইম বকলো পিয়া লাগছি চাহৰ অৰ্ডাৰ দি হিৰক দা 5টা চাহ দি ফালে বন্ধুসকল IPL আহি আছে ভালকে চাওক নিজৰ টিমক ছাপোৰ্ট কৰক আৰু বেলেগৰ টিমক ট্ৰলো কৰক কিন্তু ট্ৰল কৰা মানে এইটো নহয় যে কোনো প্লেয়াৰক পাৰ্চনেলি এটেক কৰিব কোহলি ধোনী ৰোহিত এলা চব আমাৰে প্লেয়াৰ ইহঁতক ট্ৰল কৰি লাভ নাই এওন চব ইণ্ডিয়ান প্লেয়াৰ ঠিক কৈছা বহুতে কাজিয়া কৰি মৰে IPLৰ কাৰণে আৰে ভাইহাত IPLৰ কাৰণে কাজিয়া কৰিলে কি হ'ব এওনতো চব আমাৰ ইণ্ডিয়াৰে প্লেয়াৰ IPL শেষৰ পিছত চব ইণ্ডিয়াৰ হৈ খেলিব ঠিকে কৈছা তো আপোনালোকে IPL চাওক আৰু এনজয় কৰক আৰু আমাৰ ভিডিঅ' গেলা ভাল পালি ঘটিৰাম ফেচবুক পেজটো লাইক কৰি দিব আৰু ঘটিৰাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব